জনজাতিসকল জাগিছে নিজৰ অধিকাৰ সুনিশ্চিত কৰিবৰ কাৰণে জনজাতি আজি ওলাই আহিছে। আজি সোণাপুৰৰ এই মিনি ষ্টেডিয়ামত লক্ষাধিক জনতাই প্ৰমাণ কৰি দিছে যে জনজাতিসকল এক হৈছে আৰু জনজাতিসকলৰ বিৰুদ্ধে ৰচা যিকোনো ষড়যন্ত্ৰৰ বিৰুদ্ধে এতিয়া ট্ৰাইবেল সংঘ চিচিটোৱা জনজাতীয় ৰাইজ থিয় দিব। মানে ট্ৰাইবেলসকলক পৰা জনগোষ্ঠীসমূহকে আজি জনজাতিকৰণ কি আছে কিয়? নিশ্চয় কিছু সুবিধা, ৰাজনৈতিক সুবিধা কাৰণে আন আগবঢ়া জনবহুল জনগোষ্ঠীসকলে পুনৰ জনজাতি হ'বলৈ ইচ্ছা কৰিছে। গতিকে আমি ক'ব খোজো যে জনজাতি হোৱাৰ যিবোৰ আচলতে যোগ্যতা সেইবিলাক তেওঁলোকৰ আছে নে নাই যিটো চৰকাৰে বিবেচনা কৰিব। তেওঁলোকৰ নৃতাত্ত্বিক যিটো এথন'গ্ৰাফিকেল বৈশিষ্ট্যসমূহ তেওঁলোকৰ আছে নে নাই, আৰ্থসামাজিকভাৱে তেওঁলোকে আগবঢ়া নাই পিছপৰা, অসম চৰকাৰে তেওঁলোকে সেইবিলাক চাব লাগিব। কাৰণ আমি বৰ পিছপৰা, আমি জানো আমি ট্ৰাইবেল, আমি পিছপৰা, আমি পশ্চাদপৰত থাকি আছো, এতিয়াও আগবাঢ়িবলৈ চেষ্টা কৰিছো। আগবঢ়াৰ কাৰণে সংবিধানে কিছু সুবিধা দিছে, সেই সুবিধাখিনিকে যেতিয়া কোনোবাই আগবঢ়া এটা গোষ্ঠীয়ে আমাৰ লগত একেলগ হৈ পেলাই ভাগ কৰাৰ কথা চিন্তা কৰিব, আমিতো সেইটোত বহি নাথাকিম। গতিকে আমাৰ আত্মৰক্ষাৰ কাৰণে আমি আজি ওলাই আহিছো। ফাৰ্ডাৰ আজি আন্দোলন আৰম্ভ হৈছে, কেন্দ্ৰীয়ভাৱে গণসমাৱেশ হ'ল, ইয়াৰ পিছত জিলা ভিত্তিক গণসমাৱেশ হ'ব। আমি চৰকাৰক হৰাই থাকিম, সকীয়াই থাকিম, আৰু চৰকাৰ যদি আমাৰ কথা নুশুনে তেতিয়াহ'লে আমাৰ এটাই উপায়, বিধানসভা নিৰ্বাচনত আমি তাত প্ৰত্যুত্তৰ দিম। আমি দেখিছিলো পঢ়িবলৈ বা জানিবলৈ পাইছিলো, কিন্তু জনজাতিক মানে খুজি দাবী কৰি পোৱা বস্তু নহয়, সেইটো জন্মগত থাকিব লাগিব। এইটো স্বাভাৱিক কথা, এইটো সঁচা কথা। প্ৰকৃতিগতভাৱে এজন জনগোষ্ঠীয় জনজাতিৰ লোক হ'ব লাগিব, আৰু সেইটো হ'ব লাগিলে যিখিনি বৈশিষ্ট্য, সেইখিনি বৈশিষ্ট্য আপোনালোকে সকলোৱে জানে যে আমাৰ নিজা ভাষা সংস্কৃতি আছে, আমি পিছপৰা, আমাৰ ঠাইবোৰ আওহতীয়া ঠাইত, হয়নে, আমি লাজপৰীয়া। গতিকে এইবিলাক যিবিলাক প্ৰিমিটিভ কিছুমান নেচাৰ ট্ৰাইবেলৰ থাকে, সেইবিলাক তেওঁলোকৰ আছে নে নাই সেইটো তেওঁলোকে নিজে বিচাৰ কৰিব। আজি বহুতবাৰ মানে প্ৰত্যাখ্যান কৰাৰ পিছতো ৰাজনৈতিক আহিলা আধাৰ হ'ব লাগিছিল, জনজাতিকৰণ আধাৰ হ'ব লাগিছিল নৃতাত্ত্বিক অৰ্থাৎ এথন'গ্ৰাফিকেল আৰু ছ'চিঅ' ইকনমিক দিশটো। তাৰ পৰিৱৰ্তে RGI 8 বাৰ ডিক্লেয়াৰ কৰাৰ পিছতো 2019 চনত পুনৰ ৰাজ্যসভাত টেবল হ'ল। কিয় হ'ল? ৰাজনৈতিক এটা ষড়যন্ত্ৰ, ৰাজনৈতিক এটা আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে। গতিকে তাৰ পৰা চৰকাৰ বিৰত থাকক। যদি অবৈধ জনজাতিকৰণ কৰিব বিচাৰিছে, সংবিধান সংশোধন কৰি পেলাই কৰক, কিন্তু আমাৰ বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি হ'ব নোৱাৰিব, আমি ক্ষতি হ'ব নিদিম। ক'ৰবাত ভাৰতীয় সংবিধানৰ মাজত ক'ৰবাত জনজাতীয় ৰাজ্য বুলি উল্লেখ আছে নেকি? আমি জনাত পোৱা নাই। সেইটো এটা ধাৰণা, এটা অৱধাৰণা, সেইটোৱে আমাক সামৰিব খোজা হৈছে। অসমৰ বৃহত্তৰ সুৰক্ষাৰ স্বাৰ্থত জনজাতিকৰণৰ কথা তেওঁলোকে কৈছে, কিন্তু আমি ক'ব খোজো যে সেইটো এক অৱধাৰণা। সংবিধানত কোনো জনজাতীয় ৰাজ্য বুলি নাই, জনজাতীয় ঐতিহ্য ৰাজ্য হ'ব পাৰে, আৰু সেইটোৰে আমি এক ইঞ্চু বিগলিত নহওঁ। এইকাৰণেই আমি নিজৰ আত্মৰক্ষা নকৰাকে সামগ্ৰিকতাত বৃহত্তৰ স্বাৰ্থত আমি বিলীন হ'ব নোৱাৰো, আমি নহওঁ। নিজৰ ৰক্ষা কৰিহে আমি সামগ্ৰিকতাত আমি ঠাই ল'ম।